फ्रेंड्स मैं बंदनार सकलोके स्वागतम जनाइছোঁ मोर यूट्यूब चैनल बीबी लाइफस्टाइल जेहेतुके आज राति 12टा बजार পৰা আমাৰ গুৱাহাটী সম্পূৰ্ণভাৱে লকডাউন হৈ যাব সেইভাবে অলপ বজাৰ কৰি আহিলোঁ আৰু যেহেতুকে মই একো ৰেচিপি দিয়া নাই এই 4 দিন মান আজি এটা ৰেচিপি দিম আজি ভালকে খাই লও আৰু তো খাব নাপাও 14 দিন সম্পূৰ্ণভাৱে লকডাউন আৰু কঠোৰ হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তক সহাৰি জনাইছোঁ যেহেতুকে আমাৰ ইয়াত সামাজিক সংক্ৰমণ হৈছে আপোনালোক সকলোৰে ওচৰত এক অনুৰোধ জনাইছোঁ আমাৰ ইয়াত যি হল আৰু যাতে অন্য ঠাই তেনেকুৱা সামাজিক সংক্ৰমণ নহয় তাৰ বাবে যাতে সকলোৱে মাস্কখন পৰিধান কৰে হাত দুখন স্যানিটাইজ কৰে লগতে সামাজিক দূৰত্ব বজাই ৰাখক খুব বেছি প্ৰয়োজনীয়তা নহলে উলাই নাযাব লাগিলে নিমখ ভাতেই খাওক বনাবলৈ লৈছোঁ চিকেন মোমো এই চিকেন মোমো বনাবৰ বাবে আমাৰ প্ৰয়োজন হ'ব অকণমান মাংস আৰু অকণমান লৈছোঁ পিয়াজ অকণমান নহৰু অকণমান জালুকৰ গুড়ি আৰু অকণমান নিমখ প্ৰথমতে এইখিনি মই তৈয়াৰ কৰি ল'ম এইখিনি আপোনালোকে মিক্সিটো মাৰি ল'ব পাৰে কিন্তু মই অকণমান 2 মিনিটমান ভাজাৰ নিচিনা কৰি ল'ম নহ'লে এটা মই কেঁচা গোন্ধ পাওঁ সেইবাবে মই এইখিনি 2 মিনিটমান ভাজি ল'ম মই মমৰ বাচনটোত অকমান ৰিফাইন তেল লগাই লৈছোঁ যাতে মমখিনি হোৱাৰ পিছত লাগি নাযায় আৰু মমখিনি মই এই ধৰণে ডিজাইন কৰি এনেদৰে বনাই লৈছোঁ আপোনালোকৰ যি ধৰণৰ ডিজাইন দিব মন যায় সেই ধৰণে দিব পাৰে অন্য এটা ডিজাইন দিছোঁ এই ধৰণে আপোনালোকে যি ধৰণে ডিজাইন দিব মন যায় সেই ধৰণে দিব পাৰে মই বহুত বেছি ভালকৈ আপোনালোকক দেখুৱা নাই যেহেতুকে সকলোৱে জানে মমো বনাব মই জাষ্ট খাব মন গৈছে বনাব বাবেহে মই আপোনালোকক দেখুৱাইছোঁ এতিয়া মই মমো বনোৱা বাচনটো দুইফালে মমোখিনি উঠাই দিছোঁ আৰু এতিয়া ঢাকোনখন মাৰি দিম মমো বনোৱা বাচন নাথাকিলে আপোনালোকে ফুটা থকা কেৰাহীটো বনাব পাৰে বৰ বেছি টান নহয় একেবাৰে সহজ সেইকাৰণে মই বহুত বেছি ভালকৈ দেখুৱা নাই যেহেতুকে সকলোৱে জানে এতিয়া এইখিনি হ'বৰ বাবে 10 মিনিটমান সময় লাগিব এয়া 10 মিনিট হৈ গ'ল আৰু মোৰ মোমো ৰেডি হৈ গ'ল আপোনালোকক দেখাই আছোঁ মই প্লেট এখনত ওলাই মোৰ মোমো তৈয়াৰ হৈ গ'ল 10 মিনিটমানৰ পিছত মোমোখিনি মোৰ ৰেডি হৈ গৈছে মই ইমান ভালকৈ দেখুৱা নাই যেহেতুকে সকলোৱে মোমো বনাব জানে সেইবাবে আৰু মই বিলাহীৰ চাটনিটো বনোৱা নাই চুপো বনোৱা নাই যেহেতুকে লকডাউনৰ বাবে বজাৰত বহুত ভিৰ হৈছে সেইবাবে আমি ইমান বস্তু আনা নাই যিখিনি বস্তু লাগে সেইখিনিহে আনিছোঁ কাৰণ মানুহে বহুত বেছি ভিৰ কৰিছে বজাৰত সেইবাবে আমি বহুত বস্তু আনা নাই আজিলৈ ইমানে বন্ধু বান্ধৱীসকল আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো দবাই দিব অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আজিলৈ ইমানেই ধন্যবাদ